সেইবোৰ কথা ভাবি কিয় নিজৰ মনটো কষ্ট দিয়? সাধাৰণ বতাহজাকত চিলাখন ফটাৰ দৰে তোমালোকৰ প্ৰেম ফাটি যাব পাৰে, কিন্তু মোৰ প্ৰেম কাগজৰ চিলা নহয়। এবাৰ যাৰ হাতত ধৰিম নমৰালৈকে ধৰিয়ে থাকিম। যৌৱনে আমনি কৰে নামটো আপোনালোকৰ শুনা শুনা লাগিছে নেকি? নিশ্চয় শুনিব। আৰু প্ৰথম যৌৱনে আমনি কৰিছিল 1998 চনত। আকৌ আপোনালোকৰ বাবে আহি আছে যৌৱনে আমনি কৰিবলৈ 2 জানুৱাৰী 2026ত আপোনালোকৰ বাবে আহি আছে। নতুন বছৰ, নতুন আশা, নতুন সপোন, নতুন হেঁপাহ আৰু কেইবাগৰাকীও নতুন প্ৰতিভালৈ ছবিগৃহলৈ আহি আছে 2 জানুৱাৰী 2026ত যৌৱনে আমনি কৰে দ্বিতীয়। আপোনালোক সকলোৰে মৰম আৰু সঁহাৰি বিচাৰিছো, গতিকে চাবলৈ আহক। 2 জানুৱাৰী ডেটটো মনত ৰাখিব, যৌৱনে আমনি কৰে দ্বিতীয়। শ্ৰীকৃষ্ণই গীতাত কৈছিল, যি হৈছে মোৰ বাবেই হৈছে আৰু যি হ'ব মোৰ বাবেই হ'ব। যেতিয়া যৌৱনে আমনি কৰিছিল তেতিয়া হয়তো মই জন্মই হোৱা নাই, আৰু 10-15 বছৰ পাছতহে গম পাইছোঁ যে যৌৱনে আমনি মই জন্ম নোহোৱাৰ আগতে কৰি থৈছিল। কৰিবলৈ গৈ আছো টাইমৰ খোলাত এক সুকীয়া অভিজ্ঞতা মোৰ জীৱনৰ, গতিকে অকণমান সময় থাকক খোলাত। মই সকলো আমাৰ অভিনয় শিল্পীক এবাৰ ইয়ালৈ আহিবলৈ বিচাৰোঁ। কাষলতি তলত অলপ কুৰ্তাটো ফুটি গৈছে দেই, বেচেৰা চাব দেই ছবিখন, বহুত পইচা খৰচ হৈছে প্ৰযোজকৰ। আয় দেহি এফালে প্ৰযোজিকাও আছে, হেপিমণি বিষয়া বাইদেউ মানে মোৰ মা। কেৰাহীত মাছৰ পিচ যৌৱনে আমনি কৰে দ্বিতীয়, যৌৱনে আমনি কৰে টুৰ। এয়া আমি পোষ্টাৰ মুকলি কৰিছোঁ, 3খন পোষ্টাৰ ইয়াতে মুকলি কৰা হৈছে, য'ত দেখা গৈছে ভাস্কৰ বৰুৱা এক্সিকিউটিভ প্ৰডিউচাৰ ছবিখনৰ। আজি নতুনকৈ চাৰ্টটো কিনি আনিছে, কিনিবলৈ দুআষাৰ শুনিব বিচাৰে সকলোৱে। দাঁতৰ আঁৰত মই ধন্যবাদ জনাইছোঁ, আৰু এনেকুৱা এখন চলচ্চিত্ৰৰ লগত জড়িত হ'বলৈ পাই সঁচাকৈ আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ, আৰু সঁচাকৈ মই লাকি বুলি ভাবোঁ নিজকে। বহুত কথা শিকিলোঁ কেনেকৈ এখন ছবি হয়। মই বেকগ্ৰাউণ্ডটো ছবি আজিলৈকে কৰা নাই, দেখিছোঁ। সকলোৱে যেন সঁহাৰি যোগায়, আৰু আমি সকলোৱে জানো যে সামাজিক মাধ্যম এটা সাংঘাতিক শক্তিশালী মাধ্যম আজিকালি প্ৰচাৰৰ বাবে। গতিকে আজি ইয়ালৈ অহা মই প্ৰত্যেককে অনুৰোধ জনাইছোঁ, যেনেকৈ পাৰে ৰিলছ কৰি যাতে আমাক অকণমান সহায় কৰে এই ছবিখন ৰাইজৰ মাজলৈ লৈ। নমস্কাৰ, মই ধৈৰ্য, আৰু আপোনালোকে চাই আছে মিষ্টাৰ শইকীয়া নিউ। আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইবটো কৰি ল'ব, যিসকলে আগৰ পৰা চাই আছে লাইক এটা কৰি দিবলৈ নাপাহৰিব। আৰু এই চেনেলটোত আমি প্ৰত্যেক দিনে নতুন নতুন ভিডিঅ' আনো, আৰু তাৰে লগতে আমি কোনোবা এটা বিষয় আমি আলোচনা কৰোঁ। আৰু আপোনালোকে যদি আলোচনাটোত ভাগ ল'ব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইবটো কৰি ল'ব। আজি আমি কথা পাতিবলৈ গৈ আছোঁ এখন অসমীয়া ছবি, যাৰ নাম হৈছে যৌৱনে আমনি কৰে, যিখন প্ৰথম খণ্ডটো ৰিলিজ হৈছিল 1998 চনত, আৰু আকৌ আহি আছে এতিয়া দ্বিতীয় খণ্ডটো। প্ৰথমবাৰটো যৌৱনে আমনি কৰালে চবকে, আৰু আকৌ এবাৰ আমাৰ নতুন প্ৰজন্মক এবাৰ আমনি কৰিবলৈ আহি আছে 2 জানুৱাৰী 2026ত। 1998 চনত অশোক কুমাৰ বৈশ্যৰ পৰিচালনাৰে আহিছিল যৌৱনে আমনি কৰে পাৰ্ট 1, আৰু এবাৰ ছেকেণ্ড আহি আছে যৌৱনে আমনি কৰে পাৰ্ট 2। চিনেমাটো আহিয়ে থাকে অসমীয়া ছবি, কিন্তু আজি এই ভিডিঅ'টো বনোৱাৰ এটা কাৰণ আছে, ভিডিঅ'টো শেষলৈকে চাই থাকিব। ছবি বাৰু আহিয়ে থাকে, কিন্তু এইখন বিশেষ কাৰণ এই ছবিখনত আপোনালোকে পুৰণা অভিনেতা অভিনেত্ৰীৰ লগতে বহু নতুন অভিনেতা অভিনেত্ৰী আপোনালোকে দেখিবলৈ পাব। যিহেতু এই ছবিখনত অডিশ্যন লৈ অভিনেতা অভিনেত্ৰীক বাছনি কৰা হৈছে, বহু নতুন নতুন অভিনেতা অভিনেত্ৰীৰ মুখ আমি দেখিবলৈ পাম। আৰু যিহেতু বেছিভাগ আজিকালি অভিনেতা অভিনেত্ৰী আগৰবোৰ বা চিনাকি ভাইৰেল তেনেকুৱাবিলাকে লৈ লয়, কিন্তু এই ছবিখনৰ বিশেষ কাৰণ এই ছবিখনৰ অডিশ্যন লৈ অভিনেতা অভিনেত্ৰী চিলেক্ট কৰা হৈছে, আৰু বহু নতুন নতুন প্ৰতিভাৱান যুৱক যুৱতী আছে বুলি ক'ব লাগিব, অভিনেতা অভিনেত্ৰী আছে। চ' সেইকাৰণে বিশেষ কাৰণ আজিকালি ইমান বেছি অডিশ্যন লোৱা দেখা নাযায়, কিন্তু এই ছবিখনত লৈছে, সেইকাৰণে বিশেষ বুলি ক'ব লাগিব। নতুন যিবিলাক প্ৰতিভা সেইবিলাক ওলাই আহিছে। যি কি নহওক, যৌৱনে আমনি কৰে পাৰ্ট 2 লৈ সকলোকে স্বাগতম জনাইছোঁ বুলি ক'ব লাগিব। মই স্বাগতম জনাইছোঁ আপোনালোকক, যিহেতু মই বৰষাবাৰ খুব বেছি ভাল এগৰাকী অনুৰাগী বুলি ক'ব লাগিব। আৰু বৰষাবাৰ
যিহেতু আছে চাবই লাগিব মানে সৰুৰ পৰাই বৰষা বাৰ অভিনয়ত খুব বেছি প্ৰেমত পৰিছিলোঁ বুলি ক'ব লাগিব এতিয়ালৈকে পৰি আছোঁ আৰু বৰষা বাও এই ছবিখনত থাকিব আৰু ওতপ্ৰোতভাৱে বৰষা বা জড়িত হৈ আছে আৰু এই ছবিখনত যি কি নহওক গোটেই যৌৱনে আমনি কৰে পাৰ্ট 2 গোটেই টিমটোলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ অবভিয়াছলি মই চাম আৰু আপোনালোকে চাব বুলি আশা কৰিছোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল আৰু এই চেনেলটোৰ জৰিয়তে মই বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত আলোচনা কৰি থাকোঁ আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চাব বিচাৰে তেওঁলোকে ছাবস্ক্ৰাইবটো কৰি ল'বলৈ নাপাহৰিব